অঁ নাই নাই গৈ আছোঁ আবে এইটো 6 কোনে পেলাই থৈ দিছে বে নাজানো নহয় বে কোনোবা এটা 6 পেলাই থৈ দিছে ঐ ৰচোন ৰ 1 ছেকেণ্ড ৰ অলপ আগত 6 আছিলে এতিয়া 9 কেনেকৈ হৈ গ'ল ৰে এ বে 6 হৈছোঁ ঐ ভাই ইফালে আছোন কি হ'ল ক এইটো তুমি কি দেখা পাই আছা 9 ও ভাই অন্ধ নেকি ভালকে চোৱা 6 হয় এইটো কি হয় আবে অন্ধ নহয় ভালকে চাই আছো 9 হয় ইফালে চোৱা ও 6 মই কৈছো ন তো ইফালে ও আবে 9 চোৱা গৈছে মই 9 হয় ইফালে বল চা 6 হয় 6 দেখোন কেনেকৈ হৈ আছে মানে বহুত হল বে এইটো 6 মানে 6 হয় না আবে তই কলে হ'ব নেকি সিধা সিধি নাই নহয় না আবে তই যিমানে কবে এইটো 6 মানে 6 হয় 6 হয় হয় যে আমি দেখিবলৈ পাইছোঁ যে আপোনালোকে সকলোৱে এটা মন কৰিব পাৰিছে যে ইয়াতে এটি আন্দোলনৰ দৰে পৰিস্থিতি এটা হৈ পৰিছে আপোনালোকে বিভিন্ন ঠাইৰ পৰা অসমৰ মাজে অসমৰ মাজমজিয়া সকলো ঠাইতে এনেকুৱা আন্দোলনৰ পৰিস্থিতি হৈ পৰিছে কেৱল 6 আৰু 9 6 9 মই আৰু এবাৰ কৈ আছোঁ আপোনালোকক ভালকৈ শুনক দলসকল মই সকলোকে কৈ আছোঁ আৰু এবাৰ 6 আৰু 9 মাজত এনেকুৱা এটা পৰিস্থিতি হৈ পৰিছে আমি 6 নামানো আমি 9 নামানো গলে ধৰ জয় মুর্দাবাদ জয় মুর্দাবাদ হয় তেতিয়াহ'লে জানো আহক আমাৰ লাইনত থকা মানুহখিনিৰ মন্তব্য এইটোৰ ওপৰত আহক আপুনি কি ক'ব মই 12 ঘণ্টা পঢ়িছিলোঁ আমাৰ ঘৰত বিজুলীও নাই আপুনি কি ক'ব 6 নে 9 হয় ये 9 ही है ये गैस होने के कारण इसको 6 जैसा लग रहा है আমি 9 না মানু আমি 9 না মানু আমি 6 না মানু আমি 6 না মানু